ৰাইজ ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো মাজত আমি ধুনীয়া ধুনীয়া সুন্দৰ প্ৰৱেশ ভৰাই দিছোঁ ৰাইজ, সেইটোৱে কৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব, ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে। মই ধুনীয়া ল'ৰাটোৱে আপোনালোকক মোৰ এই ইউটিউব চেনেলটোলৈ। আজি মানে ভাওনা আছে আপোনাৰ বিলগাঁৱত আপোনাৰ নিসিংহমুৰি আছে। ভাওনাখন বিদ্যুৎ মহন্ত বিদ্যুৎ মহন্ত ঠাই লৈছে আৰু মাতিলে আৰু বহুত দিনতে কৈ থৈছিলে। তাৰপিছত আপোনাৰ কি হয়, আজিকালি স্মৃতি শক্তিবোৰ মোৰ একদম বেয়া হৈ আহিছে, মই পাহৰি গ'লোঁ। যোৱাকালি ফোন কৰিলে সন্ধিয়া, মোক ক'লে কাইলৈ অকণমান সোনকালে আহিবা। মই বোলো আচৰিত, ক'লে যাম সোনকালে। তাৰপাছত যেনিবা ভাঙি পাতি ক'লে, নহ'লেতো আমাৰ দুবাৰ কাজিয়া হৈ গ'লহেঁতেন। বাৰু যি কি নহওক, ভাওনা আছে বিলগাঁৱত নিসিংহমুৰি, মই কৰিম খণ্ড আৰু বিশ্বকৰ্মা। আৰু এতিয়া যাবলৈ লৈছোঁ ভাওনালৈ। আৰু আজি ভ্লগ বনাম, মানে একদম গুলি ভ্লগ। গুলি মানে আজি কি AK-47 গুলি ভ্লগ বনাম আজি। মানে নহ'বলৈও আছে গুলি, সুবিধা নাপাবলৈও আছোঁ বনাবলৈ। তথাপিতো আপোনালোকক কৈছোঁ, ভ্লগ দিব নোৱাৰিলেও ভিডিঅ' দি আছোঁ ভাওনাৰ। আপোনালোকে চাব। আমাৰ শিশুসকলে, আমাৰ সাংস্কৃতিক শিল্পীৰ মাজৰ যিখিনি শিশুশিল্পীসকলে কৰিছিলে আপোনাৰ ৰাম পৰাজয় নহয়, কি বুলি কয়, বিপ্ৰদামোদৰ কৰিছিলে আপোনাৰ ইকৰাণী ভাওনাৰ সময়ত। মই ভাওনা দি থৈছোঁ 1 ঘণ্টা 53 মিনিট, সেইখন চাব আপোনালোকে আৰু কেনেকুৱা পালে জনাব। বাকী এতিয়া পলম নকৰোঁ, ব'লক। মোৰো দেৰি হ'ব, নহ'লে বিদ্যুৎ দাই আজি মোক পিঠি ফালিব যদি মই গৈ নাপাওঁগৈ। এতিয়া ব'লক আমি বিলগাঁৱলৈ ভাওনা কৰিবলৈ। এইটো মোৰ বেগটো আৰু এইটো বাইকৰ চাবি। এতিয়া লৈ যাব লাগে মই ভাওনালৈ। এয়া আহি পাই গ'লোহি আপোনাৰ অভিজিত দাৰ ঘৰৰ ওচৰত। এয়া দেখিছে ধুদৰালি, আৰু ধুদৰালি এই অকণমান গৈ এটা সীমা আছে। ইফালে আপোনাৰ ভাল ৰাস্তাটো, আৰু আমাৰ যিফালে কমাৰবন্ধা ছাইডটো আছে সেইফালে অকণমান মহাকাল মানে জমকাল। যিহেতু ৰাস্তাটো বাৰু বনাইছে, তথাপিতো মানে অলপ পুনৰ মেৰামতি কৰিব লাগে সময়ে। যিহেতু বহুতো দুৰ্ঘটনা সংঘটিত হয়, বহুতে নিজৰ আত্মীয়জনক হেৰুৱাবলগীয়া হয়। বাকী একো নাই, চাই থাকক। আমাৰ কাম আমি কৰিবই লাগিব, চৰকাৰৰ কাম চৰকাৰে কৰিব। বাকী বাদ দিয়ক সেইবোৰ। এতিয়া আমি অভিজিত দাৰ ঘৰলৈ সোমাই যাওঁ ব'লক। বাকী অভিজিত দাৰ লগত আহিলোঁ। এতিয়া আমি টাউনত মেণ্টু দাই বিহু ৰিহাৰ্চেল কৰি আছে। মেণ্টু দাক লৈ আমি আৰু ভাওনালৈ ৰাওনা হ'ম। ডাঙৰ মানুহে হওক। আমি পাইছোঁহি এতিয়া বেঙেনা খোৱা পাৰ হৈ আপোনাৰ তেতেলীজল পাম। আৰু এতিয়া যাতে 8টা বাজিব হ'ল। আমাৰ টাউনতে অলপ দেৰি হৈ গ'ল। আচলতে ভাওনা আছিলে বিলগাঁৱত। এতিয়া গৈ থাকোঁ আৰু উপায়তো নাই, দেৰিটো হ'লেই আৰু। এতিয়া মানে ৰাইজ আমি আহি পালোহি এতিয়া ভাওনাস্থলী। কৈছোঁৱে ভাওনা আহি পোৱা অলপ দেৰি হ'ল, যিহেতু আমাৰ অলপ ব্যক্তিগত কামো আছিলে টাউনতে। আপোনালোকে দেখিছে নামঘৰৰ এটা ছাইড মানুহে ভৰ্তি হ'লেই, আৰু ইফালে ভৰ্তি হ'লেই ভাওনা আৰম্ভ কৰিম। আৰু এইফালে আনন্দদাই আমাৰ দলৰ ফালৰ পৰা সম্বৰ্ধনা পত্ৰ লৈ আগবঢ়াইছে। সুশান্ত দাক যে দেখিছে, আজি সুশান্ত দাই আকৌ বিষ্ণু নাগায়। আজি সুশান্ত দাই গাব জয়, অম্লান দাই গাব বিজয়, আৰু বিষ্ণু আমাৰ অভিজিত আছেই, অভিজিত বাসুদেৱ সকলোৱে চিনি পায়। আৰু আনন্দদা দেৱতা এটা কৰিব। আৰু এইফালে আমাৰ দুহাৰৰ মানুহখিনি ওলাই আছে, চব আছে। টিকেন্দ্ৰ, সিংদা, থুংগু গোটেইখিনি আছে। আৰু এনেকৈ 12মান বজাত আৰম্ভ হ'ল ভাওনা, অলপ পলমকৈ হ'লেও। ভগৱান আমি ভক্তৰ মনোবাঞ্ছা মই কৰিম পূৰণ, কাৰণ হে দেৱী পৰম ব্ৰহ্মময়, পৰমানন্দময়।
জগৎ কারণময় দেব নারায়ণ ওম ওম কারময় আৰু আমিও প্ৰৱেশ কৰিলোঁ লাহে লাহে।
এই আনন্দ হাজৰিকা পেটুৱা চেনেলটো ছাবস্ক্ৰাইব দিবলৈ কোৱা। এই হেৰুৱা আনন্দ নুগুৰা আনন্দ হাজৰিকা নিচিনা মানুহ চাওক আপুনি। হেল্ল' ব্ৰ হেল্ল' আমি ভাত খামগে। কেনেকুৱা খাম ভাত? ইয়াৰ চিন আছে। আমাৰ সন্ধামক আজি এয়া অৱস্থা হৈছে ৰাইজ। এয়া সন্ধামক অৱস্থা এয়া এয়া আমাৰ ঘাতক। মোবাইলটো নাজানে নকয়। এইটো ৰাইজ ঘাতক, এইটো ঘাতক। আৰু মই খন্দা বৰ্গ আৰু এনেকৈয়ে আমাৰ ভাওনাৰ যৌৱনিকা পৰিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, কমেণ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।